ভিউৱাৰ্ছ মোৰ প্ৰথমটি ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ এভাৰেষ্ট বেছ কেম্প মোৰ এটা সপোন আছিলে আৰু ফাইনেলি সপোনটো আজি পূৰা হ'ল এয়া চাওক মই ক'ত আছোঁ এইটো হৈছে মোৰ কাঠমাণ্ডুৰ হোটেল ৰুমটো থামেল নামৰ মই জেগাটুকুৰত আছোঁ আৰু যিহেতু বহুত দিনৰ আগতে মোৰ এটা ইউটিউব চেনেল খোলা আছিলে চ' মই ভাবিলোঁ মোৰ যোনটো এভাৰেষ্ট বেছ কেম্পৰ মানে ট্ৰেইল হ'ব 15 ডেইজৰ চ' ইয়াতে মই গোটেইখিনি মোৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মোৰ যোনখিনি মেমৰিজ হ'ব যোনখিনি এক্সপিৰিয়েঞ্চ হ'ব আৰু ছেকেণ্ডলি মই ডুবাইৰ পৰা এই জাষ্ট আহি পাইছোঁ অলপ দেৰি আগত যিহেতু মই গৰম জেগাত থাকোঁ মোৰ কিছুমান বস্তু এভেইলেবল নাই তাতে ট্ৰেকিং গিয়াৰ্ছ কিছুমান চ' মই এতিয়া অকণমান বাহিৰত যাওঁ চ'ল' ট্ৰিপত যেতিয়া আহিছোঁ মই ভাবিলোঁ আপোনালোককো লগত লৈ যাওঁ ভাল লাগিব ব'লক আমি বজাৰো কৰি আহোঁ আৰু কাঠমাণ্ডুখনো অলপ চাই আহোঁ মই হোটেলৰ পৰা ওলাইছোঁ আপোনালোকক দেখাওঁ বাহিৰত কি হৈ আছে এইখন মোৰ হোটেল হয় আৰু এতিয়া ওলাই আহিছোঁ বজাৰ কৰাৰ আগতে অলপ মানি এক্সচেঞ্জ কৰিব লাগে কাৰেঞ্চি এক্সচেঞ্জ কৰিব লাগে তো তালৈকে গৈ আছোঁ বৰষুণ দি আছিলে অলপ আগতে এতিয়া অলপ কমিলে বৰষুণটো আৰু আপোনালোকে চ'ল' ট্ৰিপত আহিলে অকলে ঘূৰিব পাৰিব তেনেকুৱা একো নাই কাৰেঞ্চি এক্সচেঞ্জৰ কাৰণে ইয়াত মই বিচাৰিছোঁ চ' ৰেটবোৰ মই 2-3খন শ্বপত সুধি চালোঁ কম্পেয়াৰ কৰিব লাগিব যাতে মই এটা ভাল ৰেট পাওঁ মোৰ ওচৰত ডলাৰ আছে আৰু ইণ্ডিয়ান ৰুপিজ আছে অলপ কম্পেয়াৰ কৰি চাওঁ যাতে মই ভাল ৰেটটো পাম তাতে ল'ম আৰু এখন হৈছে থামেল নাইট ভিউ মই দেখুৱাইছোঁ এক্সট্ৰিমলি ছেফ হয় ছোৱালীৰ বাবে অলপ আমাৰ শ্বিলঙৰ নিচিনাই দেখি মানি এক্সচেঞ্জ চেণ্টাৰত আহিছোঁ ইয়াতে গোটেই ডিটেইলছ দিয়া আছে খালি কাউণ্টাৰটোত কোনো নাই খালী এইটো भैया कोई नहीं है क्या अच्छा मैं এইটো কৰি লওঁ তাৰপিছত আপোনালোকক পিছৰখিনি দেখুৱাই আছোঁ গুড আফটাৰনুন নমস্তে মই যোনটো ট্ৰেভেল কোম্পানীৰ লগত আহিছোঁ তেখেতে মোক অলপ গাইড কৰিব কালি ৰাতি মানি এক্সচেঞ্জৰ পিছত একচুৱেলি মোৰ বহুত ৰাতি হৈ গ'ল দোকানবোৰ বন্ধ হৈ গ'ল সেইকাৰণে মই বজাৰ কৰিব নোৱাৰিলোঁ চ' আজি এটা কালাপাথাৰ বুলি এখন শ্বপ আছে বহুত ফেমাছ হয় ইয়াতে থামেল এৰিয়াতে তো সেইকাৰণে মোক গাইড কৰিব এতিয়া থামেল এৰিয়াটো আপোনালোকক দেখুৱাম ইমান ধুনীয়া এইবোৰ চাইডবোৰ চাব পাৰে এইবোৰ শ্বপ অলপ মই কেমেৰাটো ঘূৰাই দেখুৱাই আপোনালোকে যদি মাউণ্টেইনিং কৰিব খুজিছে
এইবোৰ ট্ৰেইনিং প্ৰভাইড কৰা হয়। এইবোৰ সামিটৰ কাৰণে হয়, ইয়াতে ট্ৰেইনিং দিয়া হয়। পাহাৰ বগাবৰ কাৰণে ফুল অন ট্ৰেইনিং এখন ইনষ্টিটিউট হয় ইয়াৰ। বজাৰ কৰিবলৈ গৈ আছোঁ। আমাৰ ফেঞ্চি বজাৰৰ গলিবোৰৰ নিচিনা ইয়াতে মোৰ জেকেট চাবলৈ আহিছোঁ। ট্ৰেকিং গিয়াৰ্ছ যোনবোৰ মই ডুবাইত এভেইলেবল নাছিলে, ইয়াতে বোলে অলপ হ'লচেলত পায়, হ'লচেল প্ৰাইজত পায়। চাওঁচোন আহক, অলপ আপোনালোককো দেখাওঁ। যদি কালি পৰহি আহিব লগা হয় ইয়াত আহি চাব পাৰিব। এইফালে এইবোৰ ভেৰাইটি মোৰ নাছিলে, মোৰ এটা লৈ এইটো মই আছোঁ ষ্টুপা টেম্পল, বুদ্ধিষ্ট টেম্পল হয়। মই আপোনাক বেগটো দেখুৱাই দিছোঁ কেমেৰাটো ঘূৰাই পেলাই। যদি কাঠমাণ্ডু চিটিটোৰ কৰে এইটো মেইন টুৰিষ্ট এট্ৰেকশ্যনত সিহঁতি দিয়ে। আৰু কাঠমাণ্ডুৰ পৰা একচুৱেলি এইটো এপিছ'ড মোৰ লাষ্ট হ'ব। তাৰপিছত আজি ৰাতি মই গৈ আছোঁ লুকলালৈকে। লুকলাৰ পিছত আমাৰ 15 ডেইজৰ অলমষ্ট এভাৰেষ্টৰ বেছ কেম্পৰ যোনটো হাইকিং হয় সেইটো ষ্টাৰ্ট হ'ব। চ' ষ্টে টিউন, মই আপোনাক দেখুৱাই থাকিম ক'ত ক'ত গৈছোঁ, কেনেকৈ গৈছোঁ, কিমান হাই অল্টিটিউডত আমি খোজকাঢ়ি যাম। চ' ইচ এণ্ড এভৰি ডে মই কেপচাৰ কৰিব ট্ৰাই কৰিম।